নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ বহুদিনৰ বিৰতিৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টোত মই ক'বলৈ বিচাৰিছো বিবাহৰ পিছত দাম্পত্য সুখ থাকে না নাথাকে সেই বিষয়েহে আলোচনা কৰিম বিবাহ ৰেখা হ'ল কনিষ্ঠা আঙুলিৰ তলত বুধৰ স্থানত এইটো হ'ল বুধৰ স্থান ইয়াত থকা এই ৰেখাসমূহ হৈছে বিবাহৰ ৰেখা বা প্ৰণয় ৰেখা এই ৰেখাসমূহ কেৱল বিবাহ ৰেখাই নহয় প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো এই ৰেখাৰ দ্বাৰাই সকলো বিচাৰ কৰা হয় শুক্ৰৰ ক্ষেত্ৰ যিমান ওখ হয় বা প্ৰসাৰিত হয় সিমানে জাতক জাতিকাৰ প্ৰেমৰ ভাৱটো বিপৰীত লিংগৰ প্ৰতি থকা নথকা বুজায় যদি দুডাল বিবাহ ৰেখা সমান দীৰ্ঘ আৰু সমান গভীৰ হয় তেন্তে গভীৰ প্ৰেম বা প্ৰেম বিবাহ সূচায় কনিষ্ঠা আঙুলিৰ পাবত যদি ক্ৰছ চিহ্ন থাকে তেনেহলে সেই জাতক জাতিকাই বিবাহৰ পিছত সুখ নাপায় ভাগ্য ৰেখাত যদি সৰ্প চিহ্ন থাকে তেনেহলে জাতক জাতিকাৰ সামান্য কথাতে পাৰিবাৰিক কন্দল হয় প্ৰণয় ৰেখা বা বিবাহ ৰেখাডাল যদি দীপ চিহ্ন হয় তেনেহলে সেই সৰু সৰু কথাতে জাতক জাতিকাৰ প্ৰণয় ক্ষেত্ৰত বা বিবাহৰ ক্ষেত্ৰত পাৰিবাৰিক কন্দল বা অশান্তিৰ কলা ছায়া নামি আহে যদি প্ৰণয় ৰেখা বা বিবাহ ৰেখাৰ শেষ প্ৰান্তত ষ্টাৰ চিন বা তৰা চিহ্ন থাকে তেনেহলে সেই জাতক জাতিকাৰ বিস্ফোৰণৰ মাধ্যমত অৰ্থাৎ ইমানেই কলহ বা কাজিয়া আৰম্ভ হয় যে এটা বিস্ফোৰণ ঘটে আৰু এই বিস্ফোৰণৰ বাবে তেওঁলোকৰ দাম্পত্য জীৱন বা প্ৰেমৰ পৰিসমাপ্তি ঘটে যদি বিবাহ ৰেখাডাল ভগ্ন হয় আৰু সেই ভগ্ন ৰেখাডালত যদি চতুষ্কোণ থাকে এনেকুৱা চাৰিচুকীয়া এটা চতুষ্কোণ থাকে তেনেহলে আকৌ ভঙা বা দাম্পত্য জীৱনত যি ভাঙোনে দেখা দিছিলে সেই ভাঙোন ৰোধ কৰা সম্ভৱ হৈ পৰে আজিলৈ আহিছো পুনৰ আপোনালোকক লগ পাম ধন্যবাদ